IOCL ফালৰ পৰা অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ পৰা নতুনকৈ কিছু সংখ্যক পদ মুকলি কৰা হৈছে এই পদসমূহৰ বাবে অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব যাৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে প্ৰত্যেকটো পদৰ বাবে বেলেগ বেলেগ ধৰণৰ শিক্ষাগত অৰ্হতা বিচৰা হৈছে তাৰে ভিতৰত আপোনালোকক জনাই দিছোঁ ইয়াত 10 পাছৰ বাবে পদ মুকলি কৰা হৈছে লগতে 12 পাছৰ বাবেও পদ আছে ITI ডিপ্লোমা কৰা সকলৰ বাবে ইয়াত পদ মুকলি কৰা হৈছে লগতে BSc ডিপ্লোমা আৰু গ্ৰেজুৱেট প্ৰাৰ্থীসকলৰ বাবে ইয়াত পদ মুকলি কৰা হৈছে এই চাকৰিটো হৈছে সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ চাকৰি অৰ্থাৎ সেন্ট্ৰেল গভ জব হয় আৰু ইয়াৰ বাবে আপোনালোকক জনাইছো যে অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব যেটো অনলাইন আবেদন প্ৰক্ৰিয়া বৰ্তমানেও চলি আছে সো দেৰি নকৰি কিনে আজি খবৰটোলৈ যাও এই খবৰটোত আপোনালোকে সকলোখিনি তথ্য জানিব পাৰিব কোৰ পৰা এখিনি কি পদ মুকলি কৰা আছে কি অৰ্হতা লাগিব কেনেদৰে এপ্লাই কৰিব লাগিব কেতিয়া লাষ্ট ডেট আছে অনলাইন এপ্লাই কৰাৰ কেতিয়া পৰা ষ্টাৰ্ট হৈছে গোটেইখিনি তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ৰ জৰিয়তে সো তাৰ বাবে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো জব আসামৰ অন্য এটা খবৰলৈ আমি আপোনালোকৰ বাবে সকলো নতুন চাকৰি খবৰ পোনপ্ৰথমে লৈ আহোঁ গতিকে আমাৰ হাতে জড়িত হৈ থাকিলে আপুনি অসমৰ প্ৰত্যেকটো চাকৰি খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰি যাব পাৰিব সো আজি দেৰি নকৰি কিনে এতিয়া আজি খবৰটোত আহিছো যোনটো আপোনালোকক কৈছো যে IOCL অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ পৰা মুকলি কৰা হৈছে 500 টা এপ্ৰেন্টিক্স পদ তো এই পদসমূহ কেৱল মাত্ৰ এপ্ৰেন্টিক্স পদ হয় তো ইয়াত আপোনালোকক গোটেই তথ্যখিনি মই আপোনালোকক দিব বিচাৰিছো ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড অৰ্থাৎ IOCL এপ্ৰেন্টিক্সৰ এই 500 টা পদ মুকলি কৰা হৈছে আৰু তো এটা আমি এই ভ্যাকেন্সি সমূহ এবাৰ চাই লওঁ ইয়াত কি পদ মুকলি কৰা হৈছে লগতে কোনটো পদৰ বাবে কি অৰ্হতা বিচৰা হৈছে তো প্ৰথমে আহিছো আমি ট্ৰেড এপ্ৰেন্টিক্স এটেন্ডেন্ট অপাৰেটৰ অৰ্থাৎ কেমিক্যাল প্লান্ট তো ইয়াৰ এটেন্ডেন্ট অপাৰেটৰ এই পদটোৰ বাবে আপোনালোকৰ 3 বছৰ BSc কৰা হ'ব লাগিব মেথছত ফিজিক্সত নাইবা কেমিষ্ট্ৰিত নাইবা ইন্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি তো ইয়ে যিকোনো এটাত আপোনালোকৰ 3 বছৰ BSc কৰা হ'ব লাগিব তাৰ পিছত আহিলে ট্ৰেড এপ্ৰেন্টিক্স ফিটাৰৰ বাবে আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'লেই হ'ব লগতে আপোনালোকৰ ITI ডিপ্লোমা থাকিব লাগিব ফিটাৰৰ তাৰ পিছত আহিলে ট্ৰেড এপ্ৰেন্টিক্স বয়লাৰ তো ইয়াৰ বাবে আপোনালোকৰ BSc কৰা হ'ব লাগিব 3 বছৰীয়া BSc কৰা হ'ব লাগিব ৰিলেভেন্ট সাবজেক্টছত তাৰ পিছত টেকনিচিয়ান এপ্ৰেন্টিক্স পদটোৰ বাবে আপোনালোকৰ সেম 3 বছৰ ডিপ্লোমা কৰা হ'ব লাগিব ইন কেমিকেলত নাইবা মেকানিকেলত নাইবা ইলেক্ট্ৰিকেলত নাইবা ইনস্ট্ৰুমেন্টেলত তাৰ পিছত ট্ৰেড এপ্ৰেন্টিক্স সেক্ৰেটাৰিয়েট এসিস্টেন্ট তো এই পদটোৰ বাবে আপোনালোকে BA নাইবা BSc নাইবা BCom যিকোনো এটা কৰা হ'লে হ'ব BA বা যিকোনো এটা স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰা হ'লে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব তাৰ পিছত ট্ৰেড এপ্ৰেন্টিক্স একাউন্টেন্ট তো একাউন্টেন্টৰ বাবে আপোনালোকৰ BCom কৰা হ'ব লাগিব BCom অৰ্হতা ইয়াত বিচৰা হৈছে তাৰ পিছত ট্ৰেড এপ্ৰেন্টিক্স ডাটা এন্ট্ৰি অপাৰেটৰ তো ডাটা এন্ট্ৰি অপাৰেটৰ পদটোৰ বাবে ইয়াত কোৱা হৈছে যে ফ্ৰেছাৰ চলে হ'ব যিকোনো আপোনালোকৰ কোনো ধৰণৰ ইয়াত অন্য কোনো অৰ্হতা বা দক্ষতা নালাগে আপোনালোকে ফ্ৰেছাৰ হ'লেও এই ডাটা এন্ট্ৰি অপাৰেটৰ পদটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব মিনিমাম এজটো ইয়াত উল্লেখ কৰি দিয়া হৈছে এজ লিমিটটো যেহেতু ৰখা হৈছে মিনিমাম এজটো 18 বছৰ হ'ব লাগিব আৰু লগতে মেক্সিমাম এজ 24 ইয়াৰ্ছ হ'ব লাগিব এজ পাৰ 30/11/2025 30 তাৰিখ 11 মাহ অৰ্থাৎ 30 নৱেম্বৰলৈকে আবেদনকাৰীজনৰ বয়স 18 পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এজ ৰিলেক্সনো আপোনালোকে পাব যেটো SC ST OBC NCL অৰ্থাৎ PWBD আৰু EWS সকলৰ বাবে যিখিনি গভৰ্ণমেণ্ট চৰকাৰী নিয়ম আছে যে বয়সৰ ৰেহাই ওপৰত তো হেতু অনুসৰি আপোনালোকে ইয়াতো বয়সৰ ৰেহাইটো লাভ কৰিব পাৰিব সিলেকশন প্ৰসেসটো কৈ দিছো আপোনালোকক কোনো ৰিটেন টেষ্ট ইয়াত নলয় আপোনালোকৰ যোনটো কোৱালিফাইং এক্সামৰ আপোনালোকৰ যি পাৰ্চেন্টেজ আছে আপোনালোকৰ হাই সেকেন্ডাৰী হওক বা মেট্ৰিকৰ হওক বা আপুনি গ্ৰেজুৱেট পদৰ বাবে যদি এপ্লাই কৰে তেনেহলে গ্ৰেজুৱেচনত যদি আপোনাৰ যোনটো পাৰ্চেন্টেজ আছে তো সেই পাৰ্চেন্টেজৰ ওপৰত ভিত্তি কৰি কেনে আপোনালোকক নিযুক্তি দিয়া হ'ব তো হেতু ইয়াত উল্লেখ কৰি দিয়া হৈছে আৰু বাকি আপোনালোকক অনলাইন এপ্লাই কৰিবলৈ যেটো লিংক আপোনালোকে ডেসক্ৰিপচনত পাই যাব লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তাতকৈ এটা ইম্পৰ্টেন্ট কথাটো হৈছে এপ্লিকেশন স্টাৰ্ট অনলাইন এপ্লাই কেতিয়াৰ পৰা স্টাৰ্ট হৈছে হেতু আপোনালোকক জনাই দিছো 28 নৱেম্বৰ 2025 পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এপ্লিকেশন লাষ্ট ডেট আছে 18 ডিসেম্বৰ 2025 18 ডিসেম্বৰলৈকে সময় আছে 18 ডিসেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব যদি আপুনি ইয়াৰ বাবে যদি আপুনি যোগ্য হয় বা ইচ্ছুক হয় তেনেহলে 28 নৱেম্বৰৰ পৰা 18 ডিসেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব সো
এইটো আছিল আজিৰ খবৰ আৰু এপ্লাই কৰাৰ লিংকটো আপোনালোকক জনাইছোঁ যে যিটো ডেছক্ৰিপশ্যনত দিয়া আছে লিংকত ক্লিক কৰি কিনে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তাত আপোনালোকে পাব তলত ডাইৰেক্ট লিংক টু এপ্লাই বুলি এটা লিংক এটা পাব সেই লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব যিখিনি আপোনালোকৰ তাত ৰিকুৱাৰমেণ্ট আছে তো সেইখিনি আপোনালোকে ফিল আপ কৰি কিনে ছাবমিট কৰি এপ্লাই ইজিলি আপোনালোকে কৰি ল'ব পাৰিব সো এইটো আছিল আজিৰ খবৰ আৰু এনেকুৱা ধৰণৰ সকলো নতুন চাকৰি খবৰ যদি আপোনালোকে পোনপ্ৰথমে লাভ কৰিব বিচাৰে তেনেহ'লে আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকিব আৰু আনকো শ্বেয়াৰ কৰি কিনে তেওঁলোককো আপোনালোকে সুবিধা কৰিব বা সহায় কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ